हाबा जायै आइजो फोरोंगिरिखौ नुयोब्ला सोंथि खालामो नोंहा बयफ्रेन्ड दं नामा? अरांनि माजबाद मडेल स्कुलनि गोरायुंनि लाजिनांथाव जाथाय। प्रिन्सिपाल अरविन्द कुमार सिंहआ आइजोफोरनि खिखरसालियाव हाबनानै फरायसाखौ बुयो। 14 नभेम्बर गथ'सा सानखालि फरायसाफोरा मोसादोंमोन आरो खिखरसालियाव जि जोम सोलायनो थांदोंमोन। बे समावनो अरविन्द कुमार सिंहआ टयलेटआव हाबदोंमोन आरो टयलेटआव सौग्रावदोंमोन। जाथायखौ लानानै 15 नभेम्बर सानखालि फरायसालियाव बेले-बेजे थासारि सोमजिदोंमोन। प्रिन्सिपालआ जेब्लायबो आइजोफोरनि सायाव लुबैसुला नोजोर लाखिदोंमोन। जुदि नोंथांनि जिउआव सासे फोरोंगिरि दं अब्ला नोंथाङा गुबुन जेबो खालामनो हानाय नङा होननानै प्रिन्सिपाल बिथाङा बुंथिदों। जेब्ला सासे हाबा जायै आइजो फोरोंगिरिखौ नुयो अब्ला बिथाङा सोङो नोंहा बयफ्रेन्ड दं नामा? फोरोंगिरिया गैया बुंब्ला बिथाङा बुंफिनदोंमोन। गोमोहाबनानै सोंदोंमोन बे बैसोआव बयफ्रेन्ड गैयालासे माबोरै थानो हानो? माब्ला हाबा जागोन? हारसिं थानाया माबादि मोनो? फरायसालिनि लोगो फोरोंगिरिनि सायाव बेबायदि सोंथि सोंनायनि अजद होनाय जादों। जुदि नोंथाङा प्रिन्सिपालनि खथायाव थाङो अब्ला दरजाखौ फांथेनानै थायोमोन होनना प्रिन्सिपाल अरविन्द कुमार सिंहनि सायाव अजद थिखाङो। प्रिन्सिपालनि सायाव फरायसालिनि गोबां आइजो फोरोंगिरिफोर आरो फरायसुलिफोरखौ आथोनारि गाज्रि आखु दिन्थिनायनि अजद होनाय जादों। गथ'सा सानखालि फरायसालिनि गोरायुंआ खिखरसालियाव हाबदोंमोन आरो हिन्जावसाफोरखौ बुदोंमोन। फरायसालिनि जायगानि सुबुंफोर, हिन्जावसाफोरनि बिमा-बिफा, फरायसा आफाद, एबसु, गरखा फरायसा आफाद बिथांमोना उनाव पुलिस थानासिम लानानै थाङो। पुलिस थानानि सिङाव रागा जोंनाय सुबुंफोरा आयेननि साजा होनायनिबो दाबि खालामदों। যোৱাকালি চিলড্ৰেন্স ডে আছিলে যিহেতু তো সিহঁতে ল'ৰা ছোৱালীয়ে এতিয়া প্ৰগ্ৰাম পাতিছে তো সিহঁতে ড্ৰেছ চেঞ্জ কৰি আছিলে ৱাছৰুমত গৈ প্ৰিন্সিপাল তাতে গৈ মেলি সিহঁতে ড্ৰেছ চেঞ্জ কৰি থকা অৱস্থাত গৈ মেলি সিহঁতক মাৰিছে আৰু ভিতৰত চাইছে। তো এইটো মানে এটা ছেক্সুৱেলি মানে এইটো ক'ব শব্দ নাই মোৰ তাত ন, কেনেকৈ ক'ম এইটো বস্তু ব্যাখ্যা কৰিম মই? এটা প্ৰিন্সিপাল হয় এইখিনি বুদ্ধি নাইনে? তাৰ স্বভাৱ চৰিত্ৰ এনেও বেয়া, আগে পিছেও সেইবোৰ কৰি থাকে। প্ৰিন্সিপাল ৰুমত মাতিলে কিবা এটা কামত, এতিয়া প্ৰিন্সিপালৰ লগত কাম থাকে, স্কুল যিহেতু হয় কেতিয়াবা কিবা সুধিব লগা থাকে, কেতিয়াবা কাম দিয়ে। তো যদি যাওঁ আমি পৰ্দাটো বন্ধ কৰি লোৱা বুলি কয়, তাৰপিছত পাৰ্চনেল কমেণ্ট কৰে বিয়া কিয় এতিয়ালৈকে পাতা নাই, তোমালোকৰ একো ফিল নহয় নেকি, সেনেকুৱা ধৰণৰ কথা। তাৰপাছত কমেণ্ট কৰিছিলে এবাৰ যে তই যদি মোৰ লাইফত থাক তেতিয়াহ'লে মই এই বাকীবোৰ যে যিখিনি হৰকত কৰে সেইখিনি বাদ দিম বোলে। আৰু ইয়াতে যিহেতু এজন কেৰাণীৰ লগত এটা ইনচিডেণ্ট হৈছিলে মাজতে, তেওঁলৈ কমপ্লেইনটো কৰিছিলে ডি চি অফিচ নহয় ওদালগুৰি নামটো পাহৰি গ'লে অফিচত মাতিছিলে। তাতে যাওঁতেও মানে এইবোৰ কমপ্লেইন হৈ বহুত হাংগামা লাগিছিলে। কিন্তু তাৰপিছত যেতিয়া এইটো কেছটো ঠাণ্ডা হৈ গ'ল তাৰপিছত প্ৰিন্সিপালে নিজে মোৰ ওচৰত কৈছিলে যে মই পইচা দি এইখিনি চল্টা ল'লোঁ। তো পইচাৰ ইমানেই পাৱাৰ নে যাৰ তাৰ লগত সি যি টি কৰিব পাৰে আৰু ওৰাঙৰ মানুহ বুৰ্বক, ওৰাঙৰ পেৰেণ্টছ একো কৰিব নোৱাৰে, সেইবোৰ কথাবোৰ কয়। তো আমাৰ কি একো মান সন্মান হেৰি ছিকিউৰিটি বোলা বস্তুটো নাই? এটা স্কুল নিচিনা এটা অনুষ্ঠানত যদি এইখিনি হ'ব পাৰিছে আৰু সেইটো বস্তু ইমান লাইটলি সি দমত থাকিব পাৰিছে বাহিৰৰ পৰা আহি আমাৰ নিজৰ এৰিয়াত এটা মানুহ, তো এইটো বিষয়ে যদি একশ্যন লোৱা নাযায় এনেকৈ আৰু আজি মোৰ লগত হৈছে বা হেৰি বাচ্চাবোৰৰ লগত হৈছে, বাকী বেলেগ সময়ত আপোনালোকৰ ল'ৰা ছোৱালীৰ লগতোতো হ'ব পাৰে ন এইখিনি, তেতিয়া কি কৰিব? সেইটো আমি ন্যায় বিচাৰোঁ, যেনেকৈ ন্যায় কৰিব বিচাৰে আৰু আমি নিজৰ হাতত ল'লেতো আৰু বেলেগ হ'লে হয়, কিন্তু ল'ত কি কৰা যায়, ল'ত গৈ মানে সেইখিনি কৰিলে ভাল আৰু বিচাৰোঁ যে স্কুলৰ পৰা ওলাই যাওক প্ৰিন্সিপাল, ইয়াতে নথকাটোৱে ভাল। প্ৰিন্সিপালৰ নাম অৰবিন্দ কুমাৰ সিং। টকা পইচাৰ প্ৰলোভন দিয়ে নেকি? দিয়ে টকা পইচা। আৰু মাজতে এজন টিচাৰ আহিছিলে দেই, তেওঁ এইটো চাইক'লজি ছামথিং কিবা এটা ডিপাৰ্টমেণ্টৰ পৰা আহিছিলে ইয়াতে ষ্টুডেণ্টক অলপ মেণ্টেল হেল্থ হেৰি চাবলৈ। তো তেওঁ কি কৰিছে মাতি মেলি কৈছে যে তই মোৰ লগত পইচা দিম, তই মোৰ লগত আহি যায় ৱাগেৰা ষ্টেটমেণ্ট। তাৰপিছত তাই গালি দিওঁতে তোক কমপ্লেইন দিম বুলি কওঁতে কৈছে বোলে মই কৈ দিম, তই মোক হিণ্ট দিছিলি, তই মোক ছিগনেল দিছিলি বুলি কৈ পেলাই সেনেকুৱা কৰিছে। তাৰপিছত নেক্সট ডে'ৰ পৰা তাই নাই আৰু স্কুলত। পিছত তাইৰ লগত মোৰ কথা পাতোঁতে সেইখিনি কথাটো গম পালোঁ। শিশু দিৱস দিনাখন ষ্টুডেণ্টবোৰে ড্ৰেছ চেঞ্জ কৰিবৰ কাৰণে নিজৰ ৱাছৰুমত গৈছিলে, লেডিজ ৱাছৰুমত গৈছিলে। তো লেডিজ ৱাছৰুমত যোৱাৰ পিছত ষ্টুডেণ্টবোৰে নিজৰ ড্ৰেছ চেঞ্জ কৰি আছিলে। তো সেই ড্ৰেছ চেঞ্জ কৰি থকা সময়তে মানে আমাৰ প্ৰিন্সিপাল ছাৰে কি কৰিছে, চবফালে ৰাউণ্ড মাৰি কিনে গুচি গৈছে লেডিজ ৱাছৰুমত। তো লেডিজ ৱাছৰুমত গৈ কিনে চাইছে, মানে একেবাৰে জুমি চাইছে ফাৰ্ষ্টত যে কোন আছে কোন নাই। তো সেইটো বস্তু বেয়া লাগিছে যে তেওঁৰ অধিকাৰ ক'ৰ পৰা আহিলে, লেডিজ ৱাছৰুমত এনেকৈ সোমোৱাৰ মানে অধিকাৰ ক'ৰ পৰা আহিলে তেওঁ?
তো এইটো এটা প্ৰথমতে এইটো বেয়া গুণ হয় এইটো প্ৰিন্সিপালৰ তো এইটো বস্তু হ'ব নালাগে তো এনেকে ডাইৰেক্ট সোমোৱাটো কোনো যুক্তিকৰ কথা নহয় তো সেনেকে সোমাই কিনে আৰু তাৰপিছত সোমাই কিনে এনেকে ঝাঁকি কিনে চাইছে ঝাঁকাৰ পিছত আৰু তেওঁ মানে এনেকাকে মাৰিছে লাঠিৰে সব ফালে কোবাইছে মানে একদম পিঠিতে পকৰে চকৰে সব ফালে কোবাইছে সেইটোতো কোনো যুক্তিকৰ কথা নহয় তো এইটোতো আমি মানে ভাল পোৱা নাই তো সেইবাবে আমি প্ৰিন্সিপাল ছাৰৰ এগেইনষ্টত আমি এজাহাৰ দিলোঁ থানাত তো আৰু লগতে ৰিকুৱেষ্ট থাকিল আমাৰ মাননীয় শ্ৰীযুত মুখ্যমন্ত্ৰী ছাৰক লগতে আমাৰ মেনেজিং ডাইৰেক্টৰ আদৰ্শ বিদ্যালয়ৰ কৃষ্ণ বাইদেউ মেমক ৰিকুৱেষ্ট থাকিল যে তেওঁক এই পদৰ পৰা বহিষ্কাৰ কৰে গতিকে এইখিনি এটা ৰিকুৱেষ্ট থাকিল আমাৰ টিচাৰ হিচাপে এইখিনিয়ে কথা পূৰ্বতে বোলে বহুত ধৰণৰ অভিযোগ আছে হয় বহুত অলৰেডি হৈছে তেওঁৰ এগেইনষ্টত এবাৰ অলৰেডি এজনী মেমৰ এনেকুৱা হাত ধৰা বা তেওঁক কিবা তেনেধৰণৰ কাম বেয়া ব্যৱহাৰ কৰাৰ অভিযোগত মানে তেওঁ অলৰেডি কেছ হৈছে তেওঁৰ ওপৰত কিন্তু কেছটো গম নাপাওঁ এতিয়ালৈকে চাগে কি হ'ল কিন্তু আনকি আগৰ টিচাৰবোৰেও তেনেধৰণৰ কথা কৈ গৈছে তেওঁৰ এগেইনষ্টত বহুতখিনি মানে কেছ হৈ গৈছে অলৰেডি তো আজি মানে এইটো যিহেতু ক্লাছ 8-9ৰ ছোৱালী আছিলে নাবালিক হয় তো আমি মানে সেইবোৰ বস্তু সহ্য নহ'ল আৰু আমি তেওঁৰ বিৰুদ্ধে আমি মানে এফআইআৰ এখন দিছোঁ হয় মই শিক্ষক মই এজন মিউজিক টিচাৰ হয় সেই বিদ্যালয়ৰ মই 1.5 বছৰ ধৰি সেইখন বিদ্যালয়ত মই আছোঁ গতিকে গম পাওঁ 1.5 বছৰ ধৰি মানে কেনেধৰণৰ প্ৰিন্সিপালৰ এক্টিং তেওঁৰ প্ৰিন্সিপালৰ ব্যৱহাৰবোৰ কেনেকুৱা মানে হিটলাৰৰ নিচিনা তেওঁৰ ব্যৱহাৰ হেৰেছমেণ্ট এটা দিয়ে তেনেধৰণৰ ব্যৱহাৰ শিক্ষয়িত্ৰীয়ে অভিযোগ কৰিছে যে তেওঁলোকৰ যিটো ব্যক্তিগত বহু ঘটনা বিয়াৰ কথা হয় বা বহু ধৰণৰ হয় তেওঁ বিশেষকৈ মানে ছোৱালীবোৰক নিজৰ ষ্টাফ নিজৰ প্ৰিন্সিপাল ৰুমত মাতি কিনে তেওঁক মানে পাৰ্চনেলৰ কথা কয় তেওঁক মাতে একচুৱেলি ইণ্টাৰভিউৰ কাৰণে বা কিবা কাৰণে বুলি কথা পাতি বুলি স্কুলৰ কামৰ কাৰণে মাতে বুলি কয় কিন্তু কথা পাতে তোমাৰ বয়ফ্ৰেণ্ড আছেনে নাই তুমি কেতিয়া বিয়া পাতিবা ইমান জলদি বিয়া পাতিব নালাগে বা বয়ফ্ৰেণ্ডটো দেখোন মোৰ নিচিনা হেণ্ডচাম নহ'বও পাৰে মই দেখোন তোমাৰ কাৰণে ভাল হয় এনেধৰণৰ কথাবোৰ কৈ থাকে তো মই এইটো প্ৰিন্সিপাল এজনৰ কথাবোৰ যোগ্য বুলি নাভাবোঁ মই ছোৱালীজনী গৈ পেলাই ঘৰত কান্দিছে কান্দোতে ক'লে দেউতা আৰু মা এনেকৈ তেনেকৈ আমি বোলো কিবা প্ৰগ্ৰেম আছিল 14 নৱেম্বৰৰ শিশু দিৱসৰ প্ৰগ্ৰেম তাতে আমি নাচিব গৈছিলোঁ আমাৰ কাপোৰ য'ত মানে বাথৰুম লেডিজ বাথৰুম তাতে কাপোৰ চেঞ্জ কৰি আছিলোঁ চেঞ্জ কৰোঁতে প্ৰিন্সিপালে ভিতৰত সোমাই গৈছে ভিতৰত সোমাই গৈ পেলাই বোলে কাৰোবাক মাৰিছে আৰু কিছুমানে হয়তো শিক্ষিতী জব মাৰি পেলাই পলাইছে আৰু কিছুমান তাতে মানে চাইডত থাকিব লগা হৈছে এনেকুৱা হৈ গৈছে তাই পেলাই কান্দি গৈছে আৰু তাই যে এনেকৈ তেনেকৈ তেওঁ ক'ৰ পৰা অথৰিটি পাৰে যে লেডিজ বাথৰুমত সোমাবৰ কাৰণে তেওঁ প্ৰিন্সিপাল হিচাপে কালি 14 নৱেম্বৰ শিশু দিৱসৰ দিনাখন ছাত্ৰ ছাত্ৰীক কিয় মাৰিলে কালিতো কোনো ক্লাছ নহয় আৰু তেওঁ মেছেজ দিছে যে কিবা ৰুমাল লৈ পেলাই আহিব লাগে স্কুলত বহিবৰ কাৰণে তেওঁ এখন তিৰপাল এখন মেনেজ কৰিব নোৱাৰে তেওঁ ল'ৰা ছোৱালীক মানে এনেকৈ কিবা ৰুমাল লৈ আহি পেলাই যে বহিব দিব লাগে বহিবৰ কাৰণে ৰুমাল লৈ আহিবা এইটো ক'ব লগা থাকে তেওঁ কি প্ৰিন্সিপাল হিচাপে তেখেতৰ কিবা নাই নেকি প্ৰেষ্টিজ নাই নেকি আৰু চবতকৈ ডাঙৰ কথা হ'ল আমি আগতেও শুনিছোঁ যে তেওঁ ইয়াতে টিচাৰসকলৰ লগত বিহেভ কৰে আৰু তেখেতৰ লগত যিজন মূৰে চবকে পিটি আছে ক্লাছ হৈছে নে হোৱা নাই কিবা হৈছে নে হোৱা নাই একেবাৰে আমাৰ টিচাৰ চবটো গালি পাৰিছে কুকুৰৰ নিচিনা ব্যৱহাৰ কৰে আমাক একদম ক্লাছ কৰিব লাগে কিবা কৰিব লাগে হোমৱৰ্কটো কৰে শিশু দিৱসৰ দিনাখন কোনেনো ক্লাছ কৰে আচ্ছা ক্লাছ কৰিলেও মানে ক্লাছৰ ভিতৰতে মানে এনে সৰু সুৰা পোৱালীক লৈ কিনে গান নাচ কৰোৱাব পাৰে আমি সেইটো কৰাইছোঁ সেইটো লৈও কিনে কাজে তোমালোকক কি চেলাৰী মই তহঁতক কি চেলাৰী মই এইটোৰ কাৰণে দিওঁ নেকি ক্লাছ কৰিব আহিছে ক্লাছ কৰ বুলি কৈ কিনে গালি পাৰে চব পিছত গম পালোঁ যে কেইজনমানী ছোৱালী মানে কালচাৰেল ড্ৰেছত আহিছিলে তেওঁলোকে দখনা তেনেকৈ কালচাৰেল ড্ৰেছত পিন্ধি আহিছিলে তো তেওঁলোকে মানে ড্ৰেছটো মানে অলপ অসুবিধা হোৱাৰ কাৰণে চেঞ্জ কৰিব গৈছে আকৌ পাৰ্মিশ্যন লৈ কিনে গৈছে টিচাৰ্ছৰ তো সেইখিনি কৈ কিনে যোৱাৰ পিছত মানে প্ৰিন্সিপাল ছাৰে কিয় বাহিৰত ওলাইছে বুলি পেচাব ঘৰৰ একদম দুৱাৰৰ মুখত গৈ কিনে থিয় হৈছে দুৱাৰত মানে যোনটো দৰ্জাও নাই মেইন দৰ্জাটো তো এনেকৈ ঢাকি কিনেও চাইছে কোন আছে কোন নাই বুলি তাৰ পৰা পিটি কিনে লৈ গৈছে আৰু পিটিছে এনেকুৱা জেগাত পিটিছে এজনীৰ পিঠিত পিটিছে এজনীৰ হাতত এজনীৰ পুকুৰত পিটিছে এনেকুৱা হৈছে তো এজন স্কুলৰ প্ৰধান হোৱা হেতুকে এনেকুৱা জেগাত পিটাটো সত্যনে যুক্তিৰ কথা নহয় ন আমিও পিটো নোহোৱা নহয় আমি ষ্টুডেণ্টক চাই চিতি পিটো কিবা কৰাৰ পিছত কিন্তু তেনেকুৱা কিয় যে ষ্টুডেণ্টবোৰক একেবাৰে অটত পিটায় এইটোতো কোনো যুক্তিৰ কথা নহয় ষ্টুডেণ্ট হিচাপে তেওঁলোকে ড্ৰেছ চেঞ্জ কৰিব গৈছে তো ড্ৰেছ চেঞ্জ কৰাৰ সময়ত কোনোবাই পেচাব ৰুমৰ ভিতৰত ঝাঁকি কিনে চাই কিনে কিবা মাৰে নেকি তেনেকুৱা এইটো
তেওঁ মানে তেওঁৰ স্বভাৱে এনেকুৱা আমি বহুত আমাক মেণ্টেলিটি বহুত হেৰাছমেণ্ট দিয়ে যিমান ভাল কাম কৰিলেও তেওঁ আৰু কি মানে তেওঁ চবৰ আগত মানে কুকুৰৰ নিচিনা ব্যৱহাৰ কৰে আমাক আগা পিছাও কৰি আছে তেনেকুৱা অলৰেডি এটা কেছ হৈ গৈছে তেওঁৰ আমাৰ এজনী কেৰাণী বাইদেউৰ হাত ধৰি কিনে তেওঁৰ ওপৰত কেছ হৈ গৈছে নাজানো এতিয়ালৈকে চলিউশ্যনটো ওলোৱা নাই আজি এই সৰু নাবালিক ছোৱালীবোৰৰ ওপৰত তেনেধৰণৰ অত্যাচাৰ কৰিছে তো মই ৰিকুৱেষ্ট কৰিম অসম চৰকাৰক যে যিমান জলদি পাৰে বা আদৰ্শ বিদ্যালয়ৰ যিজনী আমাৰ মেনেজিং ডাইৰেক্টৰ মেম আছে তেওঁক আমি ৰিকুৱেষ্ট কৰিলোঁ যে এনেধৰণৰ প্ৰিন্সিপাল আমাক নালাগে তেওঁক এইখিনি পদৰ পৰা তেওঁক বহিষ্কাৰ কৰে যেন হয় শুনা পালোঁ মাজবাট আদৰ্শ বিদ্যালয় ওৰাঙত অৱস্থিত আজি বিদ্যালয়খন 4-5 বছৰ ধৰি ইয়াত অৱস্থিত হৈছে খুব ভাল কথা খুব হেঁপাহৰ কথা আৰু আমি একদম বিদ্যালয়খন ওৰাঙত যে আমি আদৰ্শ বিদ্যালয় পাইছোঁ সেইটোৰ কাৰণে আমি তাৰমানে খুব আনন্দিত পৰিৱেশ সেই আনন্দৰ পৰিৱেশৰ মাজতে কেতিয়াবা প্ৰিন্সিপালৰ গুৰুতৰ অভিযোগ আমি শুনিবলৈ পাওঁ আৰু যোৱাকালি চিলড্ৰেন ডেৰ দিনাখনে তেওঁ চিলড্ৰেনৰ ওপৰত যি গুৰুতৰ অভিযোগ আনিলে বা এটা বেয়া তাৰমানে অশ্লীল মন্তব্য বা অশ্লীল এটা হেৰি কৰিলে ব্যৱহাৰ কৰিলে ধৰকচোন কোনোবা ছোৱালীয়ে বাথৰুমত গৈ পেলাই জুমি চোৱা ছোৱালী টপিনাত মাৰা তেনেকুৱা ধৰণৰ অশ্লীল তেওঁ যেতিয়া কামটো কৰিলে তো প্ৰিন্সিপালজনক আমি গোৰ্খা ছাত্ৰ সন্থাৰ ফালৰ পৰা ধিক্কাৰ দিছোঁ আৰু এনেকুৱা ধৰণৰ প্ৰিন্সিপাল ওৰাং আদৰ্শ বিদ্যালয়ত নালাগে আমি সংগঠনৰ ফালৰ পৰা এইটোৱে দাবী জনাইছোঁ মহিলা শিক্ষয়িত্ৰী যেতিয়া সেই স্কুলত নিয়োগ কৰা হয় তেতিয়া মহিলাৰ ওপৰত কিন্তু বহুত চকু কামুক দৃষ্টি ৰখা বুলি কৈছে সহকাৰী যিসকল শিক্ষয়িত্ৰী আছে এইটো কথা মই ইমান হেৰি নাজানো কিন্তু মই শুনিবলৈ পাওঁ তেনেকুৱা ধৰণৰ তাৰমানে তেওঁৰ নাৰীৰ প্ৰতি অলপ দুৰ্বলতা ভাৱ আছে বুলি কয় কথাটো মই শুনিবলৈ পাইছোঁ কিন্তু মই দেখিবলৈ পোৱা নাই কিন্তু যোৱাকালৰ ঘটনাটো জল পটপটকৈ আপোনালোকে সকলোৱে দেখিলে আমিও দেখিলোঁ গতিকে আমি প্ৰশাসনক এইটো দাবী জনাওঁ ভিক্টিমে দৃষ্টান্তমূলক শাস্তি পাওক আৰু আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁৰ শিক্ষা বিভাগটোক আমি নিকা আৰু স্বচ্ছতাৰে আগুৱাই লৈ যাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ ইয়াৰ সন্মানীয় MLA চৰণ বড়ো ডাঙৰীয়া দেৱকো আমি এই ক্ষেত্ৰত আহ্বান জনাব বিচাৰিছোঁ যে শিক্ষা বুলি কোৱা বস্তুটো এটা অনুষ্ঠানটো মন্দিৰৰ নিচিনা হয় পবিত্ৰ হয় এই পবিত্ৰ অনুষ্ঠান যদি পবিত্ৰতাৰে পৰিপূৰ্ণ থাকে ইয়াত কোনো সেক্সুৱেল তেনেকুৱা ধৰণৰ প্ৰব্লেম বা তেনেকুৱা বেয়া প্ৰবৃত্তিয়ে বাস নলয় সেইটো আহ্বান জনাইছোঁ আৰু ওৰাং আৰক্ষী থানাক আমি অনুৰোধ জনাইছোঁ বিজ্ঞান অনতি পলমে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁক জেলত দিব লাগে ধন্যবাদ अदालगुरि हालामनि रायजो राजाफोरनि थाखाय गोजोनथाव खौरां अदालगुरि नोगोरनि गलमा सकआव गोदानै केगवायारि अट'मबाइल्स बेखेवदों गलमा सकनि ब्रह्म पेट्रल पाम्पनि साखाथियाव सुजुकी हुन्डाई मारुति कारफोरनि रिपेयारिं वाशिं नांगौ रोखोमनि खालार होनाय जायो लोगोसे बेवहाय अरिजिनेल पार्ट्सफोरखौबो मोननो हागोन।